হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে, আমাৰো ভাল। আৰু এই ভিডিঅ'টো হৈছে মোৰ মানুহজনে ভিডিঅ' কৰি অনা, আৰু মানুহজনে ভিডিঅ' এডিট কৰিব সময় নাই, সেইকাৰণে ময়ে কৰিছোঁ। আৰু এই গধুৰ দায়িত্বটো মোকেই দিলে। আৰু মানুহজন গৈছিল টেঙাৰ আনিবলৈ বজাৰলৈ যাওঁতে মানে আৰু টেঙাৰ ডাইৰেক্ট গছৰ ওচৰে পালেগৈ। আৰু গছৰ ওচৰত পালেগৈ। ইমান ডাঙৰ বাগান নহয়, টেঙা ইমান ডাঙৰ খেতি কৰিছে। আৰু ওচৰতে দেখিছে ন, মানুহজনৰ এটা দুটা ভিডিঅ'টোৰ মাজত কৈছে বাৰু কোন জেগাৰ হয় সেইটোহে মই সঠিক গম নাপালোঁ, তেওঁক সোধা নহ'লে। আৰু ভিডিঅ'টো যেনেকৈ কৰিছে মই সেনেকৈয়ে দিছোঁ। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। খেতি চকি চাহ বাগানো আছে, চাহ বাগান এইখন তামোল বাগান। ওচৰতে বেঙেনা গছ, তামোল গছ। ইউটিউবত দিম ন টেঙা খেতি। টেঙা চিঙক আকৌ। চিঙি আছে নহয়। এইয়া চাইডত কৰিছে বন্ধাকবি খেতি। বন্ধাকবি আৰু ফাইনেলি মানুহজন বজাৰ পালেহি, আৰু বজাৰতে বহিছে। আৰু এয়া দেখিছে নহয়, বাৰীৰ পৰা ছিঙি অনা একদম ফ্ৰেছ কাজি নেমু, লাও, অমিতা। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, লগতে